এইটো ভিডিঅ'ত মই কেইটামান খণ্ড বাক্য লৈ আহিছোঁ। সেইকেইটা মই কৈ দিবলৈ ওলাইছোঁ। আচলৰ ধন অতি আদৰৰ, ককাক আইতাকৰ বাবে নাতিয়ে ঘট আচলৰ ধন। খাই পাত ফলা অকৃতজ্ঞ, খাই পাত ফলা মানুহক এবাৰ চিনি পালে দুনাই সহায় কৰিব নালাগে। হাত টান কৃপণ, হাত টান মানুহে অবাবত পইচা খৰচ নকৰে। চকু চৰহা, আনৰ ভাল দেখিব নোৱাৰা, চকু চৰহা মানুহে আনৰ উন্নতি সহ্য কৰিব নোৱাৰে। বিনামেঘে বজ্ৰপাত, অকস্মাৎ হোৱা বিপদ। দুৰ্ঘটনাটোত দেউতাকৰ মৃত্যুৰ খবৰটোৱে ল'ৰাটোৰ মূৰত বিনামেঘে বজ্ৰপাত পেলালে। অহু কাণে পহু কাণে, ঘুনুক ঘানাককৈ শুনা, অহু কাণে পহু কাণে শুনা কথা সঁচা নহ'বও পাৰে। তিলকে তাল কৰ, সামান্য কথাকে অতিৰঞ্জিত কৰা। শাহু বোৱাৰীৰ কাজিয়াখন ওচৰৰ মানুহে তিলকে তাল কৰিলে। পোহাৰী চুপুতি, অৰ্থহীন কথা বহুত মানুহে বাটে ভেটে পোহাৰী চুপুতি মাৰি ফুৰে। থৰকাচুটি এৰ, বিবুদ্ধি হ। নাওখন ডকাত পৰাৰ গুৰিয়ালজনে থৰকাচুটি এৰিলে। বাটৰ বলিয়া, বিবেচনাহীন লোক, বাটৰ বলিয়াক নিজৰ দুখৰ কথা নোকোৱাই ভাল। হাৰ পেলা, মৃত্যু হোৱা, অচিন বেমাৰত ভুগি মানুহজনে অৱশেষত হাৰ পেলালে। ঢোলৰ লগত টেমেকা, ডাঙৰ মানুহৰ পিছে পিছে ঘূৰা সামান্য মানুহ। মন্ত্ৰী বিধায়কৰ লগত বহুত মানুহ ঢোলৰ লগত টেমেকা হৈ ফুৰে। কণাৰ লাখুটি, একমাত্ৰ সহায়। অন্ধ পিতৃ-মাতৃৰ বাবে শ্ৰৱণ কুমাৰ আছিল কণাৰ লাখুটি। বুকুত কুঠাৰ মাৰিলেও মুখেৰে ক নোলোৱা, মূৰ্খ। ল'ৰাটোৰ ইমান ডাঙৰ হ'ল অথচ বুকুত কুঠাৰ মাৰিলেও মুখেৰে ক নোলোৱায়। অজিন পাতকী, কাৰো লগত মিলিব নোৱাৰা মানুহ কেতিয়াও অজিন পাতকী হ'ব নালাগে। আলাসৰ লাডু, অতি মৰমৰ। ঘৰখনৰ একমাত্ৰ ল'ৰা হোৱা বাবে সি আটাইৰে বাবে আলাসৰ লাডু। উলাহৰ মাদলি, ৰং মনেৰে থকা কিছুমান মানুহ দুখতো উলাহৰ মাদলি হ'ব পাৰে। একাদশত বৃহস্পতি, সৌভাগ্য উপস্থিত হোৱা। ৰজতৰ টকা উভৈনদী তাতে লটাৰীত গাড়ীখন পাই একাদশত বৃহস্পতি হ'ল। বাগী কুঠাৰ মৰা, চাৰিওফালৰ পৰা আঘাত কৰা। পুৰণি শত্ৰুক অকলশৰে পাই সি আজি বাগী কুঠাৰ মাৰিলে। লেকলৌ পৰুৱা, লালি নিছিগা, বৰষুণ জাক একেবাৰে লেকলৌ পৰুৱা হৈ পৰিল। হাতত খাৰে, ভৰিত খাৰে, মনে মনে বা গোপনে। চোৰটো হাতত খাৰে ভৰিত খাৰে ঘৰটোত সোমাইছিল। ওৱাটে ভোকা, গুপ্ত কথাৰ অলপ সম্ভেদ পাই কৈ ফুৰা। মানুহজনীৰ ওৱাটে ভোকাত স্বভাৱটোক বাবে কোনেও ভাল নাপায়। এখুঁতৰ কাজি, কামত পাকত, সিহঁতৰ ঘৰৰ বোৱাৰীজনী এখুঁতৰ কাজি। চিলিম-চিক, উপায় নাইকিয়া হোৱা। পৰীক্ষাটোত পাছ কৰিব নোৱাৰি তাৰ চাকৰিৰ বাবে চিলিম ছিগিল। নথৈ ভকতি কৰ, বৰকৈ মিনতি কৰ। শিক্ষকজনক নথৈ ভকতি কৰিও সি শান্তিৰ পৰা ৰেহাই নাপালে। সান্দহ খোৱা, বালি তল যোৱা, সুবিধা সমূলঞ্চে নষ্ট হোৱা। গৰু হাল চোৰে নিয়াত খেতিয়কজনৰ সান্দহ খোৱা বালি তল গ'ল। হয়ভৰ দিয়া, সমৰ্থন কৰা। সভাখনৰ সিদ্ধান্তটোত সকলোৱে হয়ভৰ দিলে। পেট ভাটৌ, পেটত কথা ৰখা মানুহ। সেই পেট ভাটৌটোৰ পৰা আচল কথাটো উলিয়াব নোৱাৰিলোঁ। আভুৱা ভাৰ, ঠগ। পুৰণি চোলাটোকে নতুন বুলি দি সি মোক আভুৱা ভাৰিলে। হাত লৰ, চোৰ স্বভাৱৰ। হাত লৰ মানুহৰ পৰা সাৱধান হোৱা উচিত। গহৰা গজা, গুটি নিদিয়াকৈ নিজে নিজে হোৱা। বগৰীজোপা গহৰা গজিছে। ডোম জ্বৰ, দুদিনৰ মূৰত এদিন উঠা জ্বৰ। ল'ৰাটোৰ ডোম জ্বৰত ভুগি আছে। পানীৰ মিঠৈ, কাল্পনিক কথা। বহুতে পানীৰ মিঠৈ কথাৰে আনক অঁকৰা বনাব খোজে। সাত বিহুৰ খয়াকণি, অতি টেঙৰ। ৰমেন গাঁওখনৰ এটা সাত বিহুৰ খয়াকণি। হিয়াৰ আমোদ, অতি মৰমৰ। ঘৰখনৰ একমাত্ৰ সন্তান হোৱাৰ কাৰণে সি আটাইৰে হিয়াৰ আমোদ। ধোঁতে খৰ মাৰা, কামৰ মাজতো সময় ওলাই। ধোঁতে খৰ মাৰি কালি আইৰ ঘৰৰ পৰা আহিলোঁগৈ। চিটিকাত পৰা, ধৰা পৰা। গৰু চোৰ ৰমেন আজি চিটিকাত পৰিল। আঁঠুৱা চাই ঠেং মেলা, আই চাই বেই কৰা। মানুহে আঁঠুৱা চাই ঠেং নেমালিলে বিপদত পৰিব লগীয়া হয়। ভাতৰ ভটুৱা, অকামিলা। আজিৰ যুগত ভাতৰ ভটুৱা হৈ থাকিলে উন্নতি নহ'ব। পেট কুলি, কপটীয়া লোক। পেট কুলি মানুহৰ মন বুজিব নোৱাৰি। পানীৰ তলৰ কাঁইট, অজ্ঞাত শত্ৰু। পানীৰ তলৰ কাঁইট কেতিয়া বিপদ ঘটায় ক'ব নোৱাৰি।
পানী কৰ, বুজিবলৈ সহজ কৰ। ইমান জটিল অংকটো শিক্ষকজনে পানী কৰি বুজাই দিলে। 2 নাৱত 2 ভৰি, কি কৰোঁ কি নকৰোঁ অৱস্থাত পৰা। ইমান দূৰত চাকৰিটো কৰিব নে নকৰে তাক লৈ তাৰ 2 নাৱত 2 ভৰি হৈছে। চৰসৰিয়াত পৰা, ছালৰ ৰোগত আক্ৰান্ত হোৱা। চৰসৰিয়াত পৰা মানুহজনে কাম বন কৰিব নোৱাৰা হ'ল। বুদ্ধিত বৃহস্পতি, অতি বুদ্ধিয়ক। বুদ্ধিত বৃহস্পতি গুণটোৰ বাবে সি সকলো বিপদত নিজক বচাব পাৰে। আঁঠুৱা তলৰ মহ, আনৰ তলতীয়া লোক। আঁঠুৱা তলৰ মহৰ নিজস্বতা নাথাকে। বিদুৰৰ ধন, তাকৰীয়া ধন। বিদুৰৰ ধনেৰে অট্টালিকা সজাৰ সপোন দেখিব নালাগে। আৰণি পুৰণি, অতি পুৰণি। ঘৰটো আৰণি পুৰণি যদিও মজবুত হৈ আছে। মূৰে ভৰি কৰা, অটপালি কৰা। মাক দেউতাকৰ ওচৰত ল'ৰা ছোৱালীয়ে মূৰে ভৰি কাঢ়িব নালাগে। চকু গজা, বুজন হোৱা। ল'ৰাটোৰ চকু গজাৰে পৰা মাকজনীয়ে বহুত সকাহ পাইছে। টপত ভাতৰ ধোঁৱাই খোৱা, সামান্য কথাতে বিচলিত হোৱা। টপত ভাতৰ ধোঁৱাই খালে জীৱনত একো কৰিব নোৱাৰিবা। জয়দেউ কাকতি, বৰকৈ কাকতি কৰা। চোৰটোৱে শান্তিৰ পৰা ৰেহাই দিবলৈ মানুহবোৰক জয়দেউ কাকতি কৰিছিল। গাই বাই চোৱা, যত্ন কৰি চোৱা। পুতেকক ভাল পথলৈ আনিবলৈ দেউতাকে গাই বাই চাইও বিফল হ'ল। আখৰে আখৰে, সম্পূৰ্ণৰূপে। মাক দেউতাকৰ উপদেশ ল'ৰা ছোৱালীয়ে আখৰে আখৰে পালন কৰিব লাগে। নোম টেঙৰ, অতি টেঙৰ। নোম টেঙৰ স্বভাৱৰ বাবে সি সকলোৰে লগত মিলিব পাৰে। বুকু জোৰা, মন প্ৰশান্ত কৰা। ফুলনিৰ সৌন্দৰ্যই মানুহৰ বুকু জোৰায়। ফুটুকাৰ ফেন, অস্থায়ী। ধন টকা পইচা মানুহৰ জীৱনত ফুটুকাৰ ফেন। গেলাতে টেঙা দিয়া, কষ্টৰ উপৰি কষ্ট দিয়া। মাহী মাকে ছোৱালীজনীক গেলাতে টেঙা দি মাৰিলে। আটোম-টোকাৰি, পৰিপাটি। নিজৰ ঘৰখন আটাইয়ে আটোম-টোকাৰিকৈ থয়। পেটে ভাতে খোৱা, কোনোমতে পেট প্ৰৱৰ্তোৱা। চাকৰিটো যোৱাৰ পিছত মানুহজনে পেটে ভাতে খাই আছে। কাঠঝিতীয়া, কঠোৰ অন্তৰৰ। কাঠঝিতীয়া মানুহে